নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ পাঠক। আজি এটা নতুন যাত্ৰালৈ ওলালোঁ, নতুন নজনা কথাৰ সংজ্ঞা বিচাৰি, লগতে সেই ঠাইৰ লগত আপোনালোকক চিনাকি কৰাবলৈ। আহক তেন্তে আমি সেই যাত্ৰালৈ আগবাঢ়োঁ। তো গাইজ, আমি আহি পালোঁ মহাপ্ৰভু হিন্দাল মন্দিৰ। চাওক গেট, আপোনালোকক মই দেখাই দি আছোঁ। আমি এতিয়া ভিতৰত সোমাম, তো বলক আপোনালোকে মোৰ লগত। আহি পালোঁ মহাপ্ৰভু হিন্দাল মন্দিৰৰ। এইটো গেট নতুনকৈ বনাই আছে, তো আপোনালোকে দেখি আছে। তো এইফালেৰে ভিতৰত সোমাব পাৰি, কেমেৰাৰ দেখাই আছে আপোনালোকক। ইয়াৰে ভিতৰত সোমাব, আহক আপোনালোকে মোৰ লগত। এইটো দেখিবলৈ পাইছে আপোনালোকে শ্ৰী শ্ৰী হিনাল প্ৰভু শিৱ মন্দিৰ, হাৰোপাৰা 2য় খণ্ড, স্থাপিত 1880 চন। কেমেৰাত দেখাই দিয়া অলপ ভাল। তো এতিয়া আপোনালোকক মই ইয়াৰে গোটেই চৌপাশটো দেখাবলৈ চেষ্টা কৰিম। এয়া দেখিবলৈ পাইছে আপোনালোকে, ইয়াতে নতুনকৈ সভাঘৰ বনাই আছে হা। তো ইয়াতে কিছু কাম কৰি আছে, ইহঁতে কাম মানে বনাই আছে সভাঘৰ। তো এইটো চাওক, আপোনালোকে দেখিবলৈ পাইছে, মই কেমেৰাত দেখাই আছোঁ। ইমান ধুনীয়া মন্দিৰ, ইয়াতে ভক্তমান ৰাইজ আহে। তো এইটো আপোনালোকৰ মানে ইয়াৰে মানে গোটেই ৰাইজৰ মানে ইয়াৰে মানে প্ৰচেষ্টাত ইমান ডাঙৰ এটা মন্দিৰ হৈছে, চাওক আপোনালোকে। তো এইটো আপোনাৰ গেটটো, মেইন গেটটো। মই গৈ আছোঁ এতিয়া, দুৱাৰখন আপোনালোকক দেখাম মই। এইটো চাওক, প্ৰভুৰ মানে ভিতৰত সোমোৱা দুৱাৰ। তো মানে এইটো চাওক, গেটটো ইমান ধুনীয়াকৈ বনাইছে, চাওক গাইজ। মই আপোনালোকক বহুত ভালকৈ দেখাই আছোঁ, চাওক। বহুত ধুনীয়া মানে এটা আকৃতি আৰু চাওক, ভিতৰত চাওক আপোনালোকে কিমান ধুনীয়াকৈ বনাইছে, চাওক। আপোনালোকে চাই আছে, মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে। তো এতিয়া মই ইয়াৰে এগৰাকী মানে তেখেতৰ লগত মই কথা পাতি। আপোনাৰ নামটো? মোৰ নাম শ্ৰী নৰমোহন দাস। নৰমোহন দাস। তেখেত ইয়াৰে মানে আমাৰ এই মন্দিৰৰ মানে সভাপতি হয়। তো এখেতে ইয়াৰে কিছু কথা আপোনালোকক বৰ্ণনা কৰিব। তো আপোনালোকে চাই থাকক। কওকচোন আপুনি এনেই কি পূজা হয় ইয়াতে? আমাৰ এই শ্ৰী শ্ৰী হিন্দাল প্ৰভু শিৱ মন্দিৰ বুলি যিটো আমাৰ নামকৰণ কৰা হৈছে, এই নামকৰণটো আচলতে এই গাছডালক লৈয়ে আমি নামকৰণ কৰিছোঁ। হিন্দাল প্ৰভু শিৱৰ হৃদয়ৰ জল বুলিও আমি উল্লেখ কৰোঁ। ঠিক তেনেকুৱাকৈ এই গাছডালৰ তলতে বহু পুৰণা দিনৰ পৰা এই গাছডালৰ তলত আমাৰ কিছুসংখ্যক গাঁৱৰ বুঢ়া মানুহে ভোগ দিছিল, পকা ভোগ দিছিল। আৰু তেওঁলোকৰ যদি গৰু হেৰাই, এই গৰুৰ কাৰণেও ভোগ দিছিল। আৰু ইমান গাছডালৰ এটা মাহাত্য আছে, সেই ভোগ দিয়াৰ পাছতে গৰুবিলাক পায়। তাৰপিছত এই গাছডালৰ যদি এটা ঠেনি কোনোবাই ঘৰলৈ লৈ যায়, এনেকুৱা সপোন দেখুৱায়, মানে আচৰিত মাহাত্ম্য আৰু গাছডালৰ। কোনোবা যাত্ৰীয়ে এটা গুটিও যদি ঘৰলৈ লৈ যায়, সেই মানুহজনে আৰু ফিৰাদিনে দিব লগা অৱস্থা হৈ আছে। এনেকুৱা এই গাছডালৰ মাহাত্য। তাৰপাছত ক্ৰমান্বয়ে এনে স্থাপিতটো 1880 চনতে আমি লিখিছোঁ। ইমান পুৰণা দিনৰ পুৰণা মন্দিৰ। তেনেকুৱাকৈ এই মন্দিৰটোত দান বৰঙণি আহি আজি এনেকুৱা অৱস্থা হৈছে। মানে ইয়াতে আপোনালোকে দেখিছে আৰু গোটেই এখেতে গোটেই বনোৱাটো কৈছে। আৰু ইয়াতে যিখিনি আপোনালোকে দেখিছে, মই কেমেৰাত আপোনালোকক দেখাম বাৰু। সেইখিনি গোটেই দৃশ্যটো আপোনালোকক দেখাম মই। কিন্তু মানে ইয়াতে আৰু এনে কেনে পৰ্ব হয় বা এনে কেনেকুৱা কেতিয়া কি পূজা হয়, সেইখিনি আপোনালোক ক'ব নেকি? আমাৰ ইয়াতে যিটো শিৱৰাত্ৰি, এইটোতো অভাৱনীয়ভাৱে তাৰমানে হয়। আৰু প্ৰত্যেক দিনৰ সোমবাৰৰ দিনটোত এনেকুৱা যাত্ৰী মানে আপুনি ভাবিব নোৱাৰিব আৰু এনেকুৱা মানে হয়। শিৱৰ যিখিনি আমাৰ ধৰ ভলেবম বুলি ক'লোঁ, এই ভলেবমটো আমি উদযাপন কৰোঁ। আৰু এনেকুৱা ধৰণৰ প্ৰত্যেকটা মানে মাহতে আমি পৰ্ববিলাক চলাই লৈ আছোঁ। আৰু মানে ইয়াতে বহু ধৰণৰ মানে ইয়াতে শিৱ পূজাৰ লগতে গোটেই
হেৰি হয় আৰু হয় 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 পৰ্ব যিবিলাক আছে গোটেই আপোনালোকে ইয়াতে কৰে আৰু। ইয়াতে কৰোঁ এটা সামাজিক অনুষ্ঠান হিচাপে আমি ধৰ কেতিয়াবা এই মিটিং চিটিংবিলাকো ইয়াতে পতা যায় পতা যায় যিকোনো আৰু মানে ইয়াৰে আৰু এইখিনি ঠাইতো আপোনাৰ কি বুলি কয় আমাৰ ঠাইখিনি হ'ল এই পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হাৰোপাৰা গাঁও হাৰোপাৰা গাঁও দ্বিতীয় খণ্ড হাৰোপাৰা মানে গাঁও নহয় চুবা আৰু এটা ১০০ নম্বৰ হাৰোপাৰা গাঁও অন্তৰ্গত ১ নম্বৰ ৱাৰ্ডৰেতো বঢ়িয়া আমাৰ অন্তৰ্গত তো মানে ইয়াতে আপোনাৰ যিখিনি মানে ভক্তপ্ৰাণ ৰাইজ আহে তো মানে সন্তুষ্ট হয় আৰু সন্তুষ্ট হয় আৰু কিবা এটা পাইছে আৰু যিটো প্ৰভুৰ যিটো মানে লীলা আৰু সেইখিনি আৰু মানে মানুহে পাইছে হয় তেনেকুৱা আৰু ঠিক আছে দিয়ক আপোনাক এইখিনি কথা মই তো আহক গাইছ ইয়াৰে আপোনালোকক চৌহদটো মই দেখাই আছোঁ এইটো চাওক ইমান ধুনীয়াকৈ আকৃতি কৰি বনোৱা হৈছে তো এইটো শিৱলিংগ চাওক ইয়াতে ভক্তপ্ৰাণ ৰাইজে সেৱা কৰে চাকি আগবঢ়ায় তো কিমান ধুনীয়া এটা চাওক পৰিৱেশ গছডাল চাওক গাইছ ইমান ধুনীয়া গছ আৰু ইয়াতে হেনো এই গছডালত মানে যদি মানে হেৰি কৰে তো কি মানে কি সূতা মেৰিয়াই দিয়ে মানে এইবিলাক দেখিছে চাগে আপোনালোকে সূতা যে এইবিলাক মেৰিয়াই থৈছে এইবিলাক মেৰিয়াই থ'লে হেনো কি মনৰ আশা পূৰণ হয় তো মানে তেনেকুৱাকৈ কয় আৰু সকলে আপোনালোকে আহক তো আহি পেলাই আপোনালোকে ইয়াতে আপোনালোকে মনৰ আশাবিলাক পূৰণ কৰক কিবা যদি আছে তো খুব ভাল মন্দিৰ এইটো চাওক ভগৱান শিৱৰ কি ধুনীয়া এটা মূৰ্তি আছে ইয়াতে চাওক আপোনালোকে মই দেখাই আছোঁ ওচৰৰ পৰা আপোনালোকক চাওক ইয়াতে চাওক গাইছ ভগৱান শিৱৰ এটা কি ধুনীয়া মূৰ্তি চাওক এই গোটেইবিলাক লগ লাগি আছে ইমান ধুনীয়াকৈ এইটো চাওক আৰু শিৱৰ মূৰ্তি ইমান ধুনীয়াকৈ বনাইছে ইমান ধুনীয়া কলা চাওক গাইছ এইটো চাওক শিৱই মানে এটা ধুনীয়া দৃশ্য আৰু মই নাজানো বাৰু দৃশ্যটো কি এইটো মই গম নাপাওঁ কিন্তু কি ধুনীয়া দৃশ্য কিমান ধুনীয়াকৈ বনাইছে চাওক কলা চাওক গাইছ এইটো শিৱ আৰু পাৰ্বতী আৰু এইটো কলাত গণেশ কি ধুনীয়াকৈ বনাইছে ইমান ধুনীয়া আকৃতিত বনাইছে চাওক গাইছ মই দেখাবলৈ চেষ্টা কৰিছোঁ চাওক এইটো আৰু শিৱ চাওক শিৱৰ তাণ্ডৱ মানে ডেন্স মানে কি ক'ম আৰু মানে চাওক এইটো মই আপোনাক দেখাই আছোঁ এইটো আৰু চাওক কিমান ধুনীয়াকৈ বনাইছে ইমান ধুনীয়া এটা প্ৰতিমূৰ্তি বনাইছে মন্দিৰটোৰ মানে যিখিনি মই দেখা পালোঁ ইমান ধুনীয়া আৰু এইটো ইমান ধুনীয়াকৈ বনাইছে আৰু এইটো চাওক ভগৱান শ্ৰীকৃষ্ণৰ লগতে আৰু শিৱ কি ধুনীয়া এটা প্ৰতিমূৰ্তি বনাইছে তো গাইজ আজিৰ কাৰণে ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিম নেক্সট আৰু লগ পাম আপোনালোকক